কি খবৰ সকলোৱে কেনে আছে বাৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ ঘৰৰ পিছফালখন আপোনালোক সকলোকে দেখুৱাবলৈ ওলাইছোঁ। চাওকচোন কেনেদৰে ৰাখিছে আমাৰ দেউতা বা দাদাই আমাৰ ঘৰখন। এয়া চাওক, মই পুখুৰী পাৰে পাৰে গৈ আছোঁ। এইটো আমাৰ পুখুৰী হয়, ডাঙৰ পুখুৰী হয় বহুত। পুখুৰীৰ আনটো চাইডে আছে এখন কলৰ বাগান। ইয়াত মানে বেছিভাগ জাহাজী কলে আছে। চাওকচোন বাৰু, আমাৰ মানে পুখুৰীটোৰ চাৰিওফালে মানে এনেকৈ কলৰে বাগান আছে। কল ৰুই দিছে বাৰু সকলোতে। এনেকৈ চাওকচোন, এতে সুন্দৰ পৰিৱেশ ন, ভাল লাগে আচলতে। আমাৰ চাওকচোন এই সম্পূৰ্ণৰূপে আৰু সকলোবোৰ মানে গছ গছনিৰে আৱৰা আৰু চাওকচোন, মই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাওঁ সকলোবোৰ। চাওক, আমাৰ কলৰ বাগান গোটেইখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইখন প্ৰথমখনেই দেই কিন্তু, আৰু পিছফালেও আছে আৰু পুখুৰীৰ পাৰে পাৰে মানে কলগছ ৰুয়ে দিছে। সাধাৰণতে কল কিনিব নালাগে। এয়া চাওকচোন, কল লাগি আছে ন। এয়া জাহাজী কলহে দেই। আমাৰ ইয়াত মানে জাহাজী কলে বেছি আছে, অন্য কলো আছে দিয়কচোন, কিন্তু জাহাজী কল আছে আৰু বহুত বেছি আছে জাহাজী কল। আৰু সেইটো দেখিছে, অমিতাৰ গছো ৰুই দিছে মাজে মাজে। কিন্তু এইখন প্ৰধানতঃ তাৰমানে কলৰে বাগান। আৰু দেখক, দেখিছেনে আমাৰ পুখুৰীটো বহুত ডাঙৰ হৈ আছে দেই আমাৰ পুখুৰীটো। আমি সাধাৰণতে মানে মাছ আছে বাৰু, কিন্তু সৰু জালেৰে আমি মানে মাছ মাৰিব নোৱাৰে আৰু মাছ নুঠেয়ে। ডাঙৰ জালেৰেহে মানে এনেকৈ মাছ উঠে। ভাল লাগে আচলতে না, সম্পূৰ্ণ আমাৰ চাৰিওফালটো মানে গছ গছনিৰে আৱৰা আৰু এনেকৈ। সেইফালে বুঢ়া দিয়া নদী আছে, সেইটো এয়া আচলতে সীমা হয় আমাৰ। সেইফালে নদীটো আছে আৰু এইটো চাইডে কাশিমপুৰত যাব পাৰি এনেকৈ। সেই মানে কলৰ বাগানে আৰু এইফালেও দেখিছেনে কল, এনেকৈ চাৰিওফালে মানে কলৰে বাগান আছে আৰু। তাৰপিছত আহকচোন, ইয়াত মানে পানীৰ ব্যৱস্থা কৰি থোৱা হৈছে, কাৰণ আমাৰ ইয়াত মানে মুৰ্গীৰ ফাৰ্মো আছে বাৰু। আৰু এনেকৈ ধৰকচোন, এইখিনি জেগা বাঁহ গছ আছে ন চাৰিওফালে। বাঁহ গছ থকা মানে তলখিনি অকণমান লেতেৰা হৈ থাকে আৰু। ইয়াতে মুৰ্গীৰ ফাৰ্মো এখন, কিন্তু এইখনত মানে বৰ্তমান সময়ত মুৰ্গী অনা নাই, খালী হৈ আছে। সেইকাৰণে মই নেদেখুৱাওঁ, কিন্তু বহুত ডাঙৰ হয়। গোটেইখিনি নেদেখুৱাওঁ আৰু, যিহেতু খালী হৈ আছে এইখিনি। আৰু এইখনত মানে গৰমৰ দিনত বহাৰ কাৰণে খুবেই সুবিধা হয় দেই। এই বাঁহ গছৰ তলত খুবেই আৰাম লাগে। দেউতাইতো মানে ইয়াতে বহি থাকে আৰু খুব ভাল পায় এনেকৈ। আৰু দেখিছেনে, নদীটো একেবাৰে মানে খহনীয়া খাল হৈ কোনফালে আহিছে, একেবাৰে মানে আমাৰ মাটিলৈ আহিছে আৰু। প্ৰতি বছৰে এনেকৈ মানে খহনীয়া হয়, গৰাখহনীয়া হয় আচলতে। সেইকাৰণে এইখিনিয়ে জেগা আৰু পানীও উঠে দিয়কচোন, যেতিয়া মানে বাৰিষা কালত যেতিয়া পানী বেছি হয়। আৰু এইফালে আহিছোঁ আমাৰ ফাৰ্মলৈ, দেখুৱাই দিছোঁ বাৰু। এইখন আমাৰ, মই যে কৈছিলোঁ সেনেকৈ এনেকুৱাকৈ দুখন আছে, এখন আৰু আন এখন। ইয়াত এনেকৈ দানা পানীবোৰ থৈ দিছে, মুৰ্গীৰ দানা কিবা কিবি। চাওকচোন, মুৰ্গীকেইটা মানে এটা ঠাইতে আছে ডিম বান্ধি এনেকৈ আছে। অকল ইয়াতে নহয়, আগফালেও আছে বাৰু। সকলোতে লাইট দি দিছে, যিহেতু ঠাণ্ডাৰ বতৰ মানে ঠাণ্ডা বেছিকৈ পেলাই মানে মুৰ্গী সোনকালে বেমাৰো লাগে। ঠাণ্ডাত বেছিকৈ বেমাৰো লাগে যিহেতু মুৰ্গীৰ, সেইকাৰণে মানে লাইটটো দি দিছে, যাতে মানে অকণমান হ'লেও গৰমৰ ভাৱটো পাই থাকে। এনেকৈ দানা পানীবোৰ দি দিছে ইয়াতে। কৰ্মখৰিগত কোনো লাজ নাই ন, ৰাতিপুৱা এঘণ্টা বা আবেলি এঘণ্টা সময় যদি এনেকৈ দিব পাৰে ন, মানে সুন্দৰকৈ আৰু ফাৰ্ম এখন চলাব পাৰে। ইয়াত এনেকৈ সুন্দৰ এটি পৰিৱেশ। আচলতে এইবিলাক কৰিলে কি হৈ যায় মানে, কোনো মানে এনেকুৱা নহয় যে দিনটোও লাগি থাকিব লাগিব, মানে অকণ অকণ ৰাতিপুৱা আবেলি অকণ অকণ সময় দিলেই হৈ যায় আৰু। ভালো হয়, এটা ভাল মানে আয়ো পায়, মানে এটা উপাৰ্জনৰ পথো হয় আচলতে এনেকৈ কৰিলে। আৰু আগফালে আছে বাৰু, কিন্তু মই মানে সেইবিলাকলৈ নাযাওঁ এইবিলাক, সেইকাৰণে মই ইয়াতে দেখুৱাইছোঁ এইখিনিয়ে। এনেকৈ দেউতাই মাজে মাজে আহি এইখনতে বহি থাকে, এইখনেই। আৰু এইখনৰ কাণেৰে গ'লে এয়া দেখাওঁ আপোনালোকক। ইয়াত আৰু এখন কলৰ বাগান,
ইয়াত কিন্তু কলৰ লগতে মানে সেইও আছে, নেমু টেঙা আছে, জলকীয়াও আছে। আমি কিন্তু নেমু টেঙাও মানে সাধাৰণতে কিনি খাব নালাগে দেই, অজস্ৰ লাগে ইয়াত সম্পূৰ্ণ মানে খুব। এইখন আচলতে পুৰণা বাগান হয় কলৰ, সেইকাৰণে মানে বেছিহে হৈছে, লেতেৰা হৈ আছে আৰু এটা চিজিলত নাই। কিন্তু মানে সন্মুখৰখন নতুনকৈ বনাইছে এই বছৰ, সেইকাৰণে মানে সেইখন ঠিকে আছে। ইয়াত লাগিছে বহুত, সম্পূৰ্ণ এটি মানে সুন্দৰ পৰিৱেশ ন, ভাল লাগে এনেকুৱা পৰিৱেশত আচলতে। আপোনালোকৰ কেনে লাগে ক'বচোন, কমেণ্ট কৰি জনাব। মই ভাবিলোঁ আমাৰ মানে বাহিৰৰ পৰিৱেশটো আজি সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাওঁ। সেইফালেও আছে বাৰু এখন ফাৰ্ম, সেইফালে আছে, কিন্তু সেইখন আমাৰ নহয় বাৰু, সেইফালে আছে আৰু। কিন্তু যিহেতু সেইফালে আমাৰ নহয়, সেইকাৰণে মই নেদেখুৱাওঁ গোটেইখিনি, মই আমাৰখিনি দেখুৱাইছোঁ আপোনালোক সকলোকো। ইয়াত মানে বহুত কিবা কিবি এনেকৈ গছ ৰুইছিলে, বহুত বছৰ আগতে ৰোৱা আচলতে এই গছবিলাক। কিন্তু কি হয়, ছাঁ পৰে আচলতে। সেইফালেও বাৰু মানে বাঁহ গছ আছে, ইয়াতো মাজে মাজে বাঁহ গছ, এইফালেও বাঁহ গছ, চাৰিওফালে এনেকৈ বাঁহ গছ থকাৰ কাৰণে মানে এই গছবিলাক ন ভালদৰে মানে ডাঙৰ হ'ব পৰা নাই আৰু সেনেকৈ আছে। আৰু সেইকাৰণে মাজে মাজে দুই এডাল গছ কাটিও দিব লগা হয়। আৰু যিহেতু মানে গাহৰিৰ ফাৰ্মো আছে, এইফালে বনাইছে, মুৰ্গীৰ ফাৰ্মো বনাইছে, সেইকাৰণে কিছু গছ কাটিব লগা হৈছে। তাৰ মাজতে দুই এডাল হৈছে বাৰু ডাঙৰ, কিন্তু বেছিভাগ মানে বহু বছৰ আগতে ৰোৱা এই গছ, কিন্তু ভাল হ'ব পৰা নাই, তাৰমানে ছাঁ পৰে ন জেগাখিনিত, সেইকাৰণে আৰু। আৰু এয়া চাওকচোন আমাৰ গাহৰি ফাৰ্ম, এইটোত নাই বাৰু বৰ্তমান, মানে বেছি নাই আৰু কেইটামানহে আছে। এয়াও এনেকৈ কৰিছে। আচলতে কি জানে, মানুহে ন নিজে যদি কৰ্ম কৰি খাব খোজে ন, বহুত মানে পথ আছে দেই, কৰ্ম কৰি খোৱাৰ ন এইটো পথ আছে। এইটো নতুনকৈ জাগিছে গাহৰিটো, মই সেইকাৰণে সকলোবোৰ নেদেখাওঁ বাৰু। এনেকুৱা মানে কল বাগান এইফালেও আছে এখন, তাকে দেখুৱালোঁ। আচলতে কি জানে, আমি ন কৰ্ম কৰি খোৱাত কোনো লাজ নাই, আৰু উপাৰ্জনৰ ন বহুতো পথ আচলতে আমি নিজে উলিয়াব পাৰোঁ হয়নে। কিন্তু আমি যদি মানে কেৱল ভাবি থাকোঁ যে আমি কেৱল চৰকাৰী চাকৰিহে কৰিম বা অন্য আমি কোনো নকৰোঁ, এইবোৰ কাম কৰিলে আমাৰ লাজ লাগে, কিবা লাগে, তেতিয়াহ'লেতো নহ'ব ন। আমি মানে আমাৰ নিজৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ আমি কাম কৰিব পাৰোঁ, নিজৰ উপাৰ্জনৰ পথটো আমি নিজে উলিয়াই ল'ব পাৰোঁ এনেকৈ যিকোনো, মানে এইটো বেয়া কামতো নহয় ন। আৰু চাওকচোন সুন্দৰকৈ ইয়াত যাতে মানে গঁৰালৰ পানীবোৰ যাতে অত্যধিক হৈ নাযায়, তেনেকৈ নালা বনাই দিছে। আৰু সদায় পানী নালাটো মানে চাফা কৰি দিয়ে, সেইকাৰণে মানে কি কৰিব পাৰে, কৰাত কোনো লাজ নাই। সুন্দৰকৈ চলি নিজৰ উপাৰ্জনৰ পথ এটা এনেকৈ মুকলি কৰিব পাৰে, ভাল এটা মানে পৰিৱেশ। আমাৰ তেনেকৈ ছাগলীও আছে মোটামুটি 15-20টা। সেইবিলাক মই দেখা নাই বাৰু এইটো ভিডিঅ'ত, মই যিহেতু আজি সম্পূৰ্ণৰূপে পিছফালখনে দেখুৱাইছোঁ আপোনালোকক। আৰু এইখন মই কৈছিলোঁ ডাঙৰ হয় বহুত, দেখিছেনে বহুত ডাঙৰ হয় এইখন, কিন্তু মানে বৰ্তমান ইয়াত খালী আছে। তাৰমানে আমাৰ বৰ্তমান কোনো ধৰণৰ কাম কৰা মানুহ ৰখা নাই, মানে সহযোগিতা ৰখা নাই, সেইকাৰণে মানে দেউতা দাদা সময় পায়, কিন্তু তাৰ মাজতে সিহঁতৰো স্কুল থাকে, কলেজ থাকে ন, সেইকাৰণে মানে যিখিনি সময় এখন ফাৰ্ম চলাব পাৰে আৰু লগ হয়। বা গাহৰিকেইটাও থাকে, ছাগলীও থাকে, গৰুও থাকে ন, সকলোবোৰ এনেকৈ চাব লাগে যে, সেইকাৰণে মানে আৰু বনাব, সেইখনতো আনিব কিছুদিন পিছত, সেইখনতো আনিব, সেইখনতো হ'ব এনেকৈ। মই মানে যেতিয়াই ঘৰত আহোঁ ন, এই পিছফালে আহোঁ, এই পৰিৱেশটো মোৰ খুবেই সুন্দৰ লাগে দেই। কাৰণ কিয় জানে, ইমান কষ্ট কৰি বনোৱা এইবিলাক ন, গাহৰি ফাৰ্ম, মুৰ্গী ফাৰ্ম, কষ্ট হয় কিন্তু দেই, কষ্টও হয়, কিন্তু কষ্টৰ ফলো আছে, কষ্টৰ মূল্যও আছে ন। যোনে কৰে এইবিলাক তেওঁলোকে গম পায় ন, মানে এটা ভাল উপাৰ্জনৰ পথ আচলতে। আচ্ছা, আমি নিবনুৱা হয় দিয়কচোন ন, কিন্তু তাৰ মাজতে কিন্তু ইচ্ছা কৰিলে, চেষ্টা কৰিলে কৰিব নোৱাৰা কাম কিন্তু একো নাই হয়নে। এইবিলাক চাওক, আমাৰ দেউতাৰো বয়স হৈছে ন, কিন্তু তথাপিতো দেউতাই কিন্তু এই বয়সলৈ কিন্তু বহুত কষ্ট কৰে। বা দাদাও এখন কলেজতে কাম কৰে, কিন্তু তথাপিতো মানে কি এইবিলাকত সি লাগে। আচলতে কিয় জানে, নিজৰ জীৱনটো সুন্দৰভাৱে কটাবলৈ ন, নিজে অকণমান হ'লেও কষ্ট কৰিবই লাগিব, সময় দিবই লাগিব হয়নে। নিজৰ কেৱল মানে যে চাকৰি কৰিয়ে কটাম বা এনেকুৱা যে কটাম, সেনেকুৱা নহয় ন। বিভিন্ন পথ আছে, সেই পথটোত মানে তুমি আয়ত্ব কৰিব পাৰিব লাগিব মানে, উপাৰ্জনৰ পথ এটা নিজে উলিয়াব পাৰিব লাগিব হয়নে। আৰু এনেকৈ চাওকচোন
খুবেই সুন্দৰ পৰিৱেশ আছিলে মোৰ খুবেই ভাল লাগে দেই ইয়াতে গৰমৰ দিনততো আৰু ভাল ঠাণ্ডাৰ দিনত বাৰু অকণমান ঠাণ্ডা লাগে কাৰণ যিহেতু গছ গছনি বহুত আছে কিন্তু মানে গৰমৰ দিনততো আৰু মানে বাৰীতে থাকোঁ লাগে আপোনালোকে কেনে লাগিছে ক'ব দেই ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ধন্যবাদ